हेलो फ्रेंड खुलुमबाय नोंथांमोन साफ्रोमखौबो आंनि बे मोनसे गोदान भिडिअ नोंथांमोन साफ्रोमखौबो बरायनाय जाबावबाय आसा खालामो नोंथांमोना भिडिअखौ जोबजासे नायलांगोन आरो बे भिडिअखौ नायनायनि उनाव नोंथांमोना माबायदि गोसोआव फिलिंस मोनदों नोंथांमोना कमेन्ट सेक्सननि गेजेरजों फोरमायहरब्लानो जाबाय। अब्ला जों सेथि भिडिअआव नुनो हादों माने जे आसामनि बिजेपिनि आफादगिरि दिलीप सयखिया बिथाङा माने 6 शिड्युल ओनसोलाव थानाय बा जोंनि ट्राइबेल एन्ड ब्लक बे हानि मोन्थाइफोरखौ बिथांमोना बा बिजेपि दोलोआ सरकार दानो हायोब्ला बिथांमोना हयथ' जेनेरेल खालामनो हागौ आरोखि। बेबायदिनो हानि बर'नि जे माखासे 6 शिड्युल एरियायाव थानाय जोंनि हानि मोन्थाइफोरनि रुल्स एन्ड रेगुलेसन बिथांमोना बेखौ जेनेरेल खालामनो हागौ आरोखि। बेनिफ्रायनो जायफ्रानाखि बिजेपि दोलोआव जायफ्रानाखि जोंनि बर' सुबुंफोरा हाबदों बिथांमोना मोजाङै बुजिनाया मोजां, मानोना बिजेपिनि थांखियानो जाबाय जोंनि जे एसटि हारिफोरनि जे हानि मोन्थाइफोर 6 शिड्युल आरो ट्राइबेल एन्ड ब्लक बेखौ लानानै बिथांमोना जोबोद सिरियास जादों। मानोना बिथांमोना जुदि बिजेपिया सरकार दायोब्ला हयथ' जोंनि बर'नि मोन्थाइफोरा बा जोंनि हानि मोन्थाइफोरा 6 शिड्युल एबा ट्राइबेल एन्ड ब्लकआव थानाय जोंनि हानि मोन्थाइफोरा हयथ' बिथांमोना जेनेरेल खालामनो हागौ आरो। अब्ला मा जोंनि बे गासैबो जोंनि हानि मोन्थाइफोरनि जोंनि 6 शिड्युल एरियायाव थानाय जोंनि हानि मोन्थाइफोरा गासिबो धंस जागोन आरोना। बेनिखायनो जों सानै हयै बर' माहारिफ्रा गावबा गाव दोलोफोरखौ सापर्ट होनाया मोजां। जाय आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारि सारआ बिटिआर ओनसोलाव सोरनि दारैहाय सान्थिया फैदों बे गोमोथाव बाथ्राफोरखौ बिस्वजित दैमारि सारा दिनै खौरांगिरिफोरनि सिगाङाव फोरमायदों। बिथांनि बायदिब्ला माने बे बिटिआर ओनसोलाव गोजोन सान्थि फैनायनि गाहाय सुबुङानो जादों रन्जन दैमारि सार। दा बिथाङा बे सान्थि सुक्तियाव सौहैहोआमोनब्ला हयथ' जानो हागौ जोंनि बे बिटिआर ओनसोलावहाय मोनसे गोजोना फैनाय नङामोन। मानोना बे रन्जन दैमारि सारनि बेबायदिनो सुक्ति होनायजों साइन होनायजोंसो बे बिटिआर ओनसोलावहाय मोनसे गोजोननाय फैदों होननानै बिथाङा बुंथियो। বেল্ট এণ্ড ব্লক এটা বিষয় আৰু 6 শিডিউল এটা বিষয়, দুটা একেলগে চলিব নোৱাৰে। হয় 6 শিডিউল হ'ব, নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব। 6 শিডিউলো পাব, ট্ৰাইবেল বেল্ট ব্লকো পাব, এই দুটা বিষয়। মই ভাবে এইটো সাংবিধানিকভাৱে কিমান ইয়াত মানে এডভান্টেজ আছে মই নাজানো, কিন্তু এই বিষয়টো ভৱিষ্যতৰ দিনত বিজেপি চৰকাৰ বা আমাৰ চৰকাৰে এই বিষয়টো নিশ্চয় চিন্তা কৰিব লাগিব। কাৰণ খিলঞ্জীয়া অসমীয়া মানুহে অসমৰ য'তে ত'তে কাৰ্বি আংলঙতো যাব পাৰিব, বিটিআৰতো আহিব পাৰিব। বড়ো মানুহে, জনজাতীয় মানুহে, অন্য মানুহে, বিটিআৰৰ মানুহে গুৱাহাটীত মাটি কিনিব পাৰেনে নোৱাৰে? পাৰে নহয়। ডিব্ৰুগড়ৰ মানুহে পাৰেনে নোৱাৰে? গুৱাহাটীত মাটি কিনিব পাৰে। তো বিটিআৰত নোৱাৰাৰ কাৰণ নাই। ঠিক আছে, নিয়ম এটা আছে, কাৰণ যিহেতু লেণ্ড ছাবজেক্টটো 6 শিডিউল এৰিয়াৰ প্ৰশাসনৰ এটা বিষয়, গতিকে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড ছাবজেক্ট সেইটো তেওঁলোকে চম্ভালিব। ৰঞ্জন দৈমাৰী কিন্তু এই চুক্তিখনত তেওঁ মানে যথেষ্ট মানে সহায় কৰিছে। তেওঁ যদি জেলত থকাৰ পিছতো, তেওঁ কনভিক্টেড, জেলত থকাৰ পিছতো তেওঁ যদি এই চুক্তিখনত মানে আপোনাৰ মত নিদিলে হয় আৰু স্বাক্ষৰ নকৰিলে হয়, তেতিয়াহ'লে এই চুক্তিখন নহ'লে হয় আৰু তেতিয়া পূৰ্ণাংগ পৰ্যায়ত আজি যিটো শান্তিৰ কথা আমি কৈ আছোঁ, এই শান্তিটো নহ'লে হয়। আজি আমি চবে কৈ আছোঁ আমি শান্তি আনিছোঁ, আমি শান্তি আনিছোঁ, কিন্তু ক'বলৈ গ'লে শান্তিটো কাৰ কাৰণে হৈছে? যে আমাৰ যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰিছে, NDP, এই ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী বা যিসকল আছে, তেওঁলোকে মূল খুঁটিলে ঘূৰি অহাৰ কাৰণে আজি শান্তিটো হৈছে। তাৰ কাৰণে ধন্যবাদ জনাব লাগিব ৰঞ্জন দৈমাৰী ডাঙৰীয়াক। মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছে যে তেওঁক আমি পৰ্যায়ক্ৰমে, যিহেতু কনভিক্টেড, তো এটা আপোনাৰ আইনৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে তেওঁক মুক্ত কৰিব পৰা যাব। গতিকে পৰ্যায়ক্ৰমে কেনেকৈ সেইটো কৰিব পৰা যায় তাৰ কাৰণে আলাপ আলোচনা হৈ আছে তেওঁলোকৰ মাজতো। মই ভাবোঁ যে সেইটো আমি ন্যায়ৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰঞ্জন দৈমাৰীক মানে মুকলি কৰিব পাৰিব, সেইটো মই আশা কৰোঁ। এটা দলৰ বা তিনিটা দলৰ মাজত মানে মিলিব পৰাটো বহুত জটিল হৈ যায়। তথাপিও নিখিল বড়ো ছাত্ৰ সন্থাই এটা বৃহত্তৰ স্বাৰ্থৰ কাৰণে লাগি আছে, আপিল কৰি আছে। আৰু সেয়া হ'লে চবৰ কাৰণে ভাল যে তেওঁলোকে এটা পৰিৱেশ মানে গঠন কৰিব, যি পৰিৱেশত BTC অঞ্চল মানে উন্নয়ন কৰাৰ ক্ষেত্ৰত কি প্ৰয়োজন বা কেনেকুৱা ধৰণৰ আমি কাম কৰি যাম, এই বিষয়ত কিছু পৰিকল্পনা ল'ব, একেলগে কাম কৰিব আৰু কাম কৰাৰ ক্ষেত্ৰত বাধা নাহিব।
মানে হ'ব লাগে গতিকে চব সম্ভৱ কিন্তু এই সম্ভৱত লাগিব একতাটো কি কয় আপোনাৰ